more than 30 to 40 মানুহ আহিছে আমাৰ দোকানত তাতে নাহা আগত হিন্তে মানে এক জায়গাত পুৰা কিবা জমা হৈ আছিল দোকানত নাহা আগত 1 ঘন্টা আগত মানে এক কোনোবা কিবা এটো হাইলং পাৰ্কত চেয়াৰ এফালে তাতে গুট খাই আছে তাৰ পাছত কিবা অলমান আগত তাতে ব্ৰিজৰ ওচৰত তাতে সব মিলি হিন্তে আকৌ আহিলে আমাৰ দোকানত জেন ষ্টৰত আহিলে দোকানত জেন ষ্টৰত আহিলে তাৰ পাছত তাত আহিলে মই তেতিয়া নাছিলো তে মোক মোৰ নননে মোক ফোন কৰিলে মালিন তই আসুন কিবা ইয়াতে ইমান মানুহ আহিছে কিবা দাদাক বিচাৰি আছে আৰু খং উঠি আছে বুলি কৈছে মোক তাৰপিছত মই গলো তাতে সবে মানে পুৰা ফোন লৈ ভিডিও কৰি আছে নিজকে মানে কিবা কিবি মানে সবে নিজৰ কিবাতে আছে আৰু তাৰপিছত মই কলো কি মই ডাইৰেক্ট হিন্দৰ কিবা তাতে মই হুদিলো কি আপোনালোকে মানে ফটোকে আহি দোকান বন্ধ কৰিছে কি কাৰণে দোকান বন্ধ কৰিলে বুলি মই হুদিলো তে কলে কি হিন্দে একো কোৱা নাই হিন্দে মানে একো কোৱা নাই মোক আপোনালোকে দোকান বন্ধ কৰিছে কি মই এইটো কপি পছি নতুন দোকান কি বন্ধ মেন কি বন্ধ কে নিলা সো আঠি নিচিনিতো মই এইটো কথা হুদিছো তাৰপিছতে তাতে আছিলে তিনিটা মাইকী আছিলে মোৰ লগত যোনে কথা পাতিছিলে হিন্দে পুৰা চিঞৰ বাখৰ কৰিলে মোৰ ওপৰতে চিঞৰ বাখৰ কৰিলে কিবা কিবি কলে তাৰপিছত মই মোৰ মাত ডাঙৰ কৰি দিলো এনেকা নহয় আপোনালোকে যদি বন্ধ কৰিব আছে কিবা আছে কলে তো কিবা আনক কাগজ পত্ৰ আনক কি আছে কি নাই তো তেতিয়াহে আমি কৰিম একো নকৰাকে হেনতে আহিলে তাতে বনচন জবৰদস্তি সেটাৰ বন্ধ কৰিলে তাৰপিছত মোৰ ভাইটি আহি পালে তাতে তো ভাইটি কলে কি কাৰণে বন্ধ কৰিছে আপোনালোকৰ কাগজ আছে না কিবা আছে বুলি হুদিলে তে লৰা কেইটামান আহি তাক ধমকি দিলে ঠেলা ঠেলি কৰিলে তাৰপিছত সি জবৰদস্তি শ্বাটাৰটো উঠালে শ্বাটাৰটো উঠা নালাগে কিবা কাগজ আনক তেতিয়া বন্ধ কৰিব লাগে অথৰিটি যদি কয় কি বন্ধ কৰিব লাগে তে আমি বন্ধ কৰি দিম এইটো কি কথা আছে কি নাই আমি একো গম নাপাওঁ ফটোকে আহিছে তাতে মোৰ হাজবেণ্ডক বিচাৰিছে কি কাৰণে বিচাৰিছে কি নাই একো গম নাপাওঁ তাত গৈছো কি কাৰণে আপোনালোকে বিচাৰিছে আপুনি কোন হয় বুলি মোক হুদিলে আপনি কোন হয় এইটো জায়গাটো পঙ্কজ জেনৰ কিবা হয় কি কিবা প্ৰপাৰ্টি হয় আপনি কোন হয় আৰে পঙ্কজ জেন তো মোৰ মতা হয় কিবা মোৰ হাজবেণ্ড হয় তো মোৰ হাজবেণ্ড হলে তো মোৰ ঘৰ হয় ন এইটো ঘৰ হয় কলে তো মোৰ হাজবেণ্ডৰ কি আছে তো মোৰে হ'ব মইতো যাবতো লাগিব ন তাতে কি আছে কি নাই তাত গৈছো তবে ঠেলা ঠেলি কৰিলে লৰাকেইটা মোৰ লগতো ঠেলা ঠেলি কৰিলে তাৰপিছত ভাইটিক মাৰিলে এইটো হেলমেট কোনোবাই হেলমেট দি মাৰিলে কোনোবাই লাট দি মাৰিলে কোনোবা ঘুষা মাৰিলে কিবা মাৰিলে জবৰদস্তি শ্বাটাৰ গিৰালে তাৰ ঠিক আছে তাৰ পিছত আকৌ মোৰ দেউতাক মাৰপিট কৰিলে পুৰা ডিঙি চিপিছে কিবা ঠেলা ঠেলি কৰি কৈছে মোৰ পাপাৰ হল হাৰ্ট পেশেন্ট মই কৈছো মোৰ পাপাৰ যদি কিবা হৈছে কলেতো আপোনালোকে নাংতুমছে আদাই চিটু নিং বুলি মই কৈছো কাৰ্বি পৰা কৈছো তাৰ পিছত মই কলো কি আপোনালোকে ৰেসপন্সিবিলিটি ল'ব লাগিব যদি বাই চান্স আজি ৰাতি মোৰ পাপাৰ কিবা হৈ গল এইটো কৈছো মই কিবা লিটছন দা কাৰণে কৈছিল লিটছন ৰংফাৰ আছিলে তেতিয়া কথা পাতি কিনি মই কৈছো চাও মোৰ পাপা এইটো এনেকা বেমাৰ আছে কিবা আৰু দাদাই মোক কলে বেমাৰী হাৰ্ট পেশেন্ট আছে কলে ঘৰ বাহিৰত কিলে আনিব লাগে এইটো কথা নহয় না মোৰ পাপা দোকানত বহে দোকানত ফটোকে বেলেগ মানুহে আহি কিনি একদম দোকান বা ঘৰ বন্ধ কৰি দিব গলে তো ঘৰ মানুহটো আহিবই উলাই কিনি আহিব কি হল বুলি তো পাপাক মাৰপিট কৰিলে তাক মাৰিলে মুক মাৰিলে কথা কি কথা আছে এইটো গমে নাপাও আমি এটা আপোনালোকে থানাত টিওপিত গৈছিল কি কাৰণ এইটো টিওপিত গৈছো এফআইআৰ দি আহিছো এটা কাৰ এগেইনষ্টত দিছে এফআইআৰ দিছো লিটছন ৰংফাৰ তাৰ পিছতে আছে আপোনাৰ আংটংটি কাঠাৰ আৰু আছে আপোনাৰ ৰেবিকা সিংনাৰপি তপন টিমু লিপছন ক্ৰো সাংপি ইংটিপি তাৰ পিছত ইয়াৰ যিমান কিবা হিন্দৰ লগৰ গ্ৰুপ আছে টিম মেম্বাৰ আছে হিন্দৰ নামটো আমি চিনি নাপাওঁ চেহেৰা চিনি পাওঁ আৰু তো আমি তো যদি মিছা কৈছো ঠেলা ঠেলি কৰা মাৰপিট কৰা কলে ষ্টাৰ্ট কোনে কৰিছে হিন্দে শান্তি পৰা আহক আহি কিনি কি হৈছে এনেকা কথা আছে কিবা আছে কলে ভালকে কথা পাতি কিনি কিবা তো সলিউশন ওলাব না কি আছে কি কৰে নাই কি আছে কি ভুল আছে আমাৰ কবতো লাগিব না আমাক আহি ফটোকে দোকানত হুমাই সবে আপোনাৰ ভিডিও কিবা লৈছে বা আপোনালোকে না প্ৰেছ হয় না কি হয় প্ৰেছ মানুহ গলে তো য'ত জালিও আপোনালোকৰ যাব পাৰে ইমানটো ৰাইটস নাই না আপোনালোকৰ কিবা গলতি হৈছে আপোনালোকে উৰা বাতৰা
বাতৰি ক'ৰবাত পৰা শুনিছে জাগাত যাওক না আপোনালোকে তাতে যাওক কি আছে কি নহয় এইটো আপোনালোকে খবৰ কৰক আৰু ইমান লোকে মোক কৈছে আচ্ছা মই আপোনালোকক সবক সুধিব বিচাৰিছো কি মই কি বহুত ভুল কাম কৰিছো নেকি যে মই কাৰ্বি ছোৱালী হৈ অনা জাতিক বিয়া পাতা মোক ইমান লোকে তাতে কৈছে লৰা হন্তে কৈছে মাইকী মানুহ হন্তে মোক কৈছে মোক কি বহুত পাপ কৰিলো নেকি যে মই ইয়াত বিয়া পাতি কিনি মোক কি কৰবাত যাই কিনি বিক্ৰী কৰি দিছে নেকি মোৰ হাজবেণ্ডে বা মোৰ ঘৰ মানুহে যে মোক পুৰা অত্যাচাৰ কৰিছে নেকি 16 বছৰ হৈ গল মোৰ বিয়া পাতা আজি মোৰ লৰা সৰুটো 11 বছৰ হৈছে ডাঙৰটো 14 বছৰ হৈছে মই শান্তিকে থাকি আছো তো ইয়াতে মোক কিবা কষ্ট দিছে বা কিবা দিছে বুলি তো নাই তো দেখি পাইছে কি হৈছে কি নাই মই তো গম পোৱাটো ফেসবুকত চাইছিলো ফেসবুক লাইভ চলি আছে দোকানত এনেকা ঘটনা ঘটিছে তাৰ পিছতে মই মোৰ বাইক লৈ আহিলো বাইক লৈ আহি ৰখালো তাৰ পিছতে তাত গৈ কিনা মই আৰু কলো তোমালোকৰ মানে তোমালোকৰ কোনে আপোনালোকৰ আৰবিদি কলো আৰু একো কাগজ পত্ৰ নাই লিগেলি আহক লিগেলি আহিলে হ'ব কিবা গভৰ্নমেণ্ট অথৰিটি পৰা কিবা হলেহে দোকানটো ক্লোজ কৰিম ভালে কথা কৈছে আপোনালোকে ভিডিঅ' চাব পাৰে বাস এনেকৈ কলো মই একো বেয়াকৈ একো কোৱা নাই তাৰ পিছতে কিছুমানে চাৰ্জ কৰিলে আৰু মোক হেলমেট দি মাৰিলে ঠেলা ঠেলি আপোনালোকে ভিডিঅ' চাব পাৰে ভিডিঅ'টো চবত আছে ঠেলা ঠেলি কৰিলে হেলমেট দি মাৰিলে ডিঙিত কৰিবলগীয়া হৈছে এটা এনেকৈ কৰিলে আৰু তাৰ পিছতে মই একো কোৱা নাই বেলেগ একো কোৱা নাই কাগজ পত্ৰ ভাল কৰি আনক এটা অৰ্গানাইজেশ্যন ঠিকে আছে অৰ্গানাইজেশ্যন হয় ভালে কাম কৰি আছে কিন্তু এন্তেটো অথৰিটি নহয়তো বেলেগ কাৰোবাৰ জাগাত যায় প্ৰপাৰ্টি যায় ডাইৰেক্ট এন্তে কিবা কৰিব পাৰা প্ৰপাৰ ল' এণ্ড অৰ্ডাৰ পৰা হওক মই এইটোৱে কৈছোঁ প্ৰপাৰ ল' এণ্ড অৰ্ডাৰ পৰা হওক আমি আছোঁ আমি আলোচনা কৰিবৰ কাৰণে আছোঁ ৰেডি আছোঁ এটা এন্তে এনেকা নহয় এন্তে ডাইৰেক্ট মোক চাৰ্জ কৰিছে তই কোন হয় কিবা কৰিব আপোনালোকে ভিডিঅ' চাব পাৰে এইটো তাতে উঠনি অলপ আগতে আমি কিবা চাইছোঁ লাইভ চাইছিলোঁ ইলেকশ্যন ডাঙৰীয়াই তেখেতে কৈছে আমি কিবা কৰিছোঁ বুলি আপোনালোকে ভিডিঅ' চাব পাৰে মোক কোনে আগত মাৰিছে কোনে হাত উঠাইছে তেখেতে উঠা নাই বেলেগ এটা উঠাইছে তেখেতক মই কোৱা নাই তেখেতে উঠা নাই বেলেগ এটা হাত উঠাইছে তাতে আছে ভিডিঅ'ত আপুনি চাব পাৰে মোৰ হেলমেট খুলি হেলমেট দি মাৰিছে তাৰপিছতে মই চেল্ফ ডিফেন্সত মই হাত ভৰিত অলপ চলাইছোঁ দেই মই এইটো মই নকওঁ আপোনালোকে ভিডিঅ'ত চাব পাৰে আৰু এইটোৱে আৰু ইমানকে কৈছো মই লিচন দাক কৈছো চাওক দাদা কথা পাতিম শান্তিকে কথা পাতিম এনেকা চিঞৰি বাখৰি কৰি কিনি তো লাভ নাই এই কিছুমানে আহি কিনি ক'ৰবাত পাৰে মাৰিব কিবা কৰিব এনেকা নহয়তো আপোনাৰ লৰান্তক আপোনালোকে বুজাই লওক কথা পাতিম আমাৰ যদি ভুল আছে ক'লে আমি মানিম যদি ভুল নাই ক'লে তো আমি কি কাৰণে কিবা ভয় খাম একো গলতি কৰাই নাইতো ৰাইট টাইমত পুলিচ আহি গৈছে নহ'লে মাৰিলে তো কিতাটো কি কয় আপুনি পাব্লিক ধুলাই কি যে মব লিঞ্চিং নাকি এনেকা হৈ যালে ভাইটিকটো আমি হেৰাই দিলে হয় আজি মোৰ পাপাকটো পুৰা একদম কিবা হৈ আছে আপোনালোকে লাগিলে মেডিকেল কলেজত যাই কিনি সুধিব পাৰে হাৰ্টৰ আজি পৰা মোৰ দেন 25 ইয়াৰ্ছ হৈছে পাপাৰ কিবা হাৰ্টৰ প্ৰব্লেম এইটো চাওক আজি তাত পৰা আমাক ৰিফাৰ কৰিছে গুৱাহাটী আমি যদি মিছা কৈছো ক'লে তাতে ডক্টৰ আছে এইটো টেনচনত আছো এতিয়া মই আপুনি ক'ত দুখ পাইছে মোক ইয়াতে মাৰিলে এই ভৰিত মাৰিলে পিঠিত মাৰিলে ভিডিঅ' ফুটেজটো আছে এই ঝাপ মাৰি হেলমেট দি মাৰিছে কোনোবাই কিবা মাৰিলে মোক এই ৰাস্তাত যোৱা টাইমতে পিছফালে দি কোনোবাই লাত মাৰিছে ছোৱালী মানুহ হওক কিবা আছে এইটো অলপতো ধ্যান দিয়ক না ঠিক আছে আপোনালোকৰ চেণ্টিমেণ্ট আছে চেণ্টিমেণ্ট থকা টাইমত ঠিক আছে মানিছো আৰু জাকং থুৰ হামনাংনি জাকং পেন কালি লামচামেন চিংকি আমি কাগজ দেখাওক কাগজ ল' এণ্ড অৰ্ডাৰ পৰা হওক আমি আছোঁ কথা পাতিব এইটো কৈছোঁ মই মোক এইটো কি ক'লে আপোনাৰ আংটং ইংটি আৰু লিচন ৰংফাৰ তেখেতে মোক ছাইডত লৈ গৈছে কথা পাতিবৰ কাৰণে মই তেখেতকো ক'লোঁ এন্তে একো বেয়া কোৱা নাই মোক মানে চেণ্টিমেণ্ট আছে আমাৰ মানুহ এনেকা বুলি মই ক'লোঁ একো নাই চেণ্টিমেণ্ট আছে সেইকাৰণে মোক কাগজৰ পৰা প্ৰপাৰ কিবা লিগেলি আহিলে আমি একো নকওঁ আমি কথা পাতিব ৰেডি আছোঁ এটা একো কি নাই ডাইৰেক্ট আহি চাটাৰ বন্ধ কৰিছে একো কাগজ চাগজ নাই তেখেতেওতো অথৰিটি নহয় ন আপোনালোকে জানে ল' এণ্ড অৰ্ডাৰটো তেখেতে হাতত ল'ব নোৱাৰেতো এইটোৱে ক'ব বিচাৰিছোঁ এতিয়া আপোনালোকে কি কিবা কৰে আমাৰ কাৰণে সেইটোহে আৰু কাৰণটো আমি আগৰ কথা আমি একো গম পোৱা নাই আজিতো ছাডেনলি হৈছে এনেই আহি কিনে তেখেতে পংকজ জৈন ক'ত তেখেতক বিচাৰিছে
আমি গম পোৱাটো একো গম পোৱা নাই এনে কিবা শুনিছিলোঁ কিবা মেডিকেলত কিবা বন্ধ হৈছে কিবা বন্ধ কৰিছে বুলি এইটো কথা শুনিছোঁ এইটো কথাটো শুনি কিনে এইটো কথাটো হৈ গ'ল এতিয়া আপোনাৰ এইটো যোন এডিশ্যনেল চিফ এইটো ইনচাৰ্জ যোনে আছে তেখেতেতো প্ৰেছ ৰিলিজ দিয়া হৈছে আপোনালোকে দিছে চাগে প্ৰেছ ৰিলিজ দিছে যে কি এইটো বস্তুটো আমি কৰা নাই আমি কৰা নাই মানে তেখেতে মানে মোৰ এইটো ভিনিটো তেখেতে কৰা নাই এইটো ডিপাৰ্টমেণ্ট মানুহে কি এইটো ৰুমটো বন্ধ কৰিছে ৰিনোভেশ্যন কাৰণে তাতে ফাৰ্ডাৰ মানুহ কোনো কিবা নাই তে ডাইৰেক্টলি এটা আহিব নালাগে আপোনালোকে যাই কিনে তাতে অফিচত কথা পাতক অফিচ পৰা প্ৰপাৰ ডিটেইল প্ৰুফটো লৈ আনি কিনে তেতিয়া আমাক চাৰ্জ কৰক তেতিয়া আমি গিল্টি আমি আছো এটা আমাক ডাইৰেক্টলি এনেকা চাৰ্জ কৰিব নালাগে এই বেলেগে যাই তাৰ কমপ্লেইন দিছে এনেকা কথা ওলাইছে বুলি এইটো শুনিলে নহয় ন কিন্তু ঠিক আছে কি হি অনা কাৰ্বি হয় বুলি কি কথাটো সঁচা হ'ব পাৰে বুলি এইটো ভাৱনা লৈ কিনিতো আপোনালোকে ডাইৰেক্টলি চাৰ্জ কৰিব নোৱাৰে ন ফেমিলি আছে তাতে খালি অকল দোকান গ'লে নহয় ন ফেমিলি আছে পাছত কিবা কিবি হৈ গ'লেতো তাৰ দায়িত্ব কোনে ল'ব আজি ঠিক আছে পাপাৰ এইটো টাইমত একো হোৱা নাই কিবা হৈ গ'ল ক'লে কোনে এইটো কিবা দায়িত্ব ল'ব এইটো এনেকা নহয় ন